हेलो फ्रेंड्स की खबर सकलोरे खबर सके ভাল মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগত জনাইছো আৰু মোৰ ফালৰ পৰা সকলোকে শুভ দীপাৱলী আৰু আপোনালোকে ঘৰত দিয়া মানে চাকি জ্বলাইছে নে মই জ্বলালো ইতিমধ্যে তো আপোনালোকে চাওক মই কেনেকৈ মানে তৈয়াৰ কৰিছো মানে ৰেডি কৰিছো আৰু দীপাৱলীৰ কাৰণে আৰু বাহিৰত যাই দেখুৱাম কত কি হৈ আছে আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰি তো মই এতিয়া মোৰ ঘৰৰখিনি দেখুৱাম কি মানে সাজু কৰিছো ৰেডি কৰিছো আপোনালোকে চাই থাকিব তো মই প্ৰথমতে ৰংগোলীখিনি বনাই লৈছো ধুনীয়াকৈ তো আপোনালোকে চাই থাকিব দেৱালীৰ ভিডিঅ' এতিয়াহে দিলো মানে আপোনালোকে বেয়া নাপাব মানে দেৰি হ'ল আপলোড দিয়াতে তো চাই থাকিব আৰু ৰংগোলীখিনি বনোৱাৰ পিছত সন্ধিয়া চাকিখিনি মানে ৰেডি কৰিলোঁ লগাবৰ কাৰণে চাকিখিনি এতিয়া লগাই দিওঁ The next day. তো চাকিকেইটা জ্বলালোঁ তো আজিও কালিৰ নিচিনাকৈ ইয়াতে দি দিওঁ চাকিটা ধুনীয়াকৈ দি দিওঁ আপোনালোকে কেইদিন চাকি দিয়ে ক'ব দেই আমি 3 দিন দিওঁ চাওক এইটো মানে ৰংগোলী আঁকিছোঁ মানে বেছি ডাঙৰকৈ অঁকা নাই তো সৰুকৈ আঁকিছোঁ মোবাইলত চাই কিনে তো সৰুকৈ আঁকিছোঁ আৰু ইফালে মা লক্ষ্মীৰ পৰিৱেশন দি দিছোঁ চাওক এনেকৈ আৰু আমাৰ ঘৰৰ মানে মোৰ ঘৰত দীপাৱলী উদযাপন কৰিলোঁ আপোনালোকে কেনেকৈ কৰিছে কমেণ্টত জনাব দেই তো চাওক ৰংগোলীটো আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব এইবাৰ প্ৰথম আঁকিছোঁ তো বাহিৰত কোনে কি লগাইছে চাবলৈ যাই আছোঁ আৰু এটা জেগাত এটা ঠাইত যাম তো এইটো হ'ল পিৰাধৰাৰ বুঢ়ীআই থান বুলি কয় তো ইয়াতে প্ৰত্যেক বছৰে কিবা নহয় কিবা এটা মানে আঁকি কিনে চাকি জ্বলাই যোৱাবাৰ আমাৰ হাৰ্টক জুবিন গাৰ্গক আঁকাইছিল আৰু এইবাৰ মানে আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱক মানে প্ৰতিছবি এটা আঁকিছে তো চাওক আপোনালোকে ইয়াতে বহুত মানুহ হয় তো ইয়াতে লগ পালোঁ আমি ইউটিউবাৰ ট্ৰেভেলাৰ নয়নদা কথা পাতিলোঁ তো এইখিনি আৰু